এইখন এখন দলং বনাই আছে আৰু প্ৰায় 2-3 বছৰ পিছত এই দলংটো হৈ যাব এতিয়া আমি নদীৰ মাজতে গৈ আছোঁ পানী থাকিলে একদম মজা লাগিলে ন আগত পানী আছে অলপ পানী থকা পাম না নিশ্চয় অলপ পানী 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 গাইজ ফিংগাৰ ক্ৰছ পানী পাওঁ নাপাওঁ চাওঁ 50% পানী পাম 50% পানী নাপাওঁ কমেণ্ট কৰক পানী পাম নে নাপাম পানী নাই ইয়াৰ আগৰবাৰ যেতিয়া মই আহিছিলোঁ অকলে তেতিয়া এটা পানী আছিল এতিয়া পূৰাকৈ সম্পূৰ্ণ বালিময় অঞ্চল হৈ গৈছে ইয়াতে পিকনিক খাব ভাল হৈছে ইয়াতে গৈছিলোঁ মই এই ৰাস্তাটোৰে তেতিয়া ইয়াতে এখন চাইনবোৰ্ড নাছিল কিন্তু এতিয়া নতুনকৈ চাইনবোৰ্ড এখন আহি গ'ল আপুনি এইটো ৰাস্তাৰে মই আগতে গৈ পোৱা নাই ভাল হ'ব যেন লাগিছে এইটো ৰাস্তাৰে গ'লে আপুনি আৰু 2টা নদী ক্ৰচিং কৰিব লাগিব প্লাছ ইয়াতে অলপ অফ ৰ'ডিং বেছি আছে আৰু দেখা গৈছে এই ৰাস্তাটোৰ পূৰা পিচ দিছে গতিকে এইবাৰ এইটো ৰাস্তালৈ যাম নেকি ষ্টে টিউন আৰু ইয়াতে এনেকুৱা অঞ্চলত প্ৰায় চাংঘৰ দেখিবলৈ পাব কাৰণ ইয়াতে হাতীৰ উপদ্ৰৱ বেছি গতিকে হাতীৰ পৰা সাৱধান হ'বলৈ ইয়াতে চাংঘৰ বনোৱা হয় সেই ৰাস্তাটোতে নগ'লোঁ কাৰণ ইয়াতে লোকেল মানুহে ক'লে যে সেই ৰাস্তাটো অকণমান আগত অলপমান ডেমেজ আছে গতিকে আমি এই পুনৰ ইটো ৰাস্তাৰে আহিছোঁ যোনটো ৰাস্তাৰে মই আগতে আহিছিলোঁ আৰু এইখন দেখিছে পাহাৰ আই থিংক গোপ্ৰই ইমান জাজ কৰিব পৰা নাই পাহাৰখন ইয়াৰ পৰা ধুনীয়াকৈ দেখিবলৈ পাইছোঁ কিন্তু হ'লেও অলপমান ধোঁৱা দেখা গৈ আছে আমি যে সেই পাহাৰলৈ গৈ আছোঁ उठते जाएगा हमारे साथ आजा आजा और ये हम ऑफ रोडिंग करते हुए याते हमें पाइले कौन लगे इशुजू নহলে থাৰ বস গোটাই আহি যাওক আৰু ইশুজু বা থাৰ আৰু বেছি দূৰ নাই এইখিনি গ'ল আপোনাৰ ট্ৰি হাউচটো আৰু ইয়াতে নতুনকৈ ট্ৰি হাউচ হৈ আছে দেখিবলৈ পাইছে মই 2 মাহমান আগতে আহিছিলোঁ তেতিয়া ইয়াতে কোনো নাছিল এতিয়া নতুনকৈ এখন ট্ৰি হাউচ আহি গ'ল এটা কম্পিটিশ্যন হ'ব দুটাৰে মাজত এইখনতো যাব লাগিব সোমাই এপাক কেনেকুৱা বনাই চাই যাম আমি এতিয়া গৈ আছোঁ এটা ৱাটাৰফল আছে ইয়াতে একদম হিডেন ৱাটাৰফল বহুতে ৱাটাৰফলটোৰ বিষয়ে নাজানে বহুত বেছি ডাঙৰ নহয় অলপমান সৰু পানীও কম আছে কাৰণ নদীতে পানী নাই গতিকে ৱাটাৰফল আপুনি কি পানী হ'ব হ'লেও মানে জেগাখিনি অলপ সুন্দৰ বুলি শুনিছোঁ বালিচৰৰ মাজে মাজে এইখন পাহাৰ দেখি এটা মোৰ চিনলৈ মনত পৰিছে এখন মুভি চাইছিলোঁ মুভিত তাৰমানে ইয়াতে এখন পাহাৰ থাকে সেইখিনি এখন পাহাৰ থাকে মাজত এটা ৰাস্তা আৰু এই ৰাস্তাৰ মাজত এটা ডাঙৰ চাই ডাইনাছৰ ওলাই আহে একদম ছেম একদম মানে মুভিখনতো মানে পাহাৰখন একদম ছেম আছিলে এনেকুৱা ডাইনাছৰটো ওলাই নাহিলে হ'ল So bike is the best way to ride. Yes, you're right. Bike লওক যাওক এনজয় কৰক বাইকৰ নিচিনা কোনো আপোনালোকৰ হামছফাৰ হ'ব নোৱাৰে যিমানেই দামী গাড়ী নহওক এই ৰাস্তাত বাইকেই চলিব বাইক লৈ আহক এনজয় কৰক এতিয়া তেওঁলোকৰ চাওক অৱস্থা বেয়া হৈ গৈছে গাড়ী ৰাখিছে ক'ৰবাত এতিয়া আহিব লাগিব প্ৰায় আধা ঘণ্টামান আহিব লাগিব খোজকাঢ়ি আৰু এইফালে কিমান ৰ'দ গাড়ীখনৰ হেণ্ডেলটো মই লৈছোঁ Ladies and gentlemen, welcome to the world of nature. South Korea পাহাৰ কেনে ইমান ধুনীয়াকৈ আমাৰ কষ্টৰ খাদ্য হ'ল ইমান ধুনীয়া জাগা চাওঁ প্ৰায় কিমান ফুট হ'ব এইটো হ'ব কিমান ফুট বুলি ক'লে ইমান 40-50 ফুটমান হ'ব নাই আৰু তাতকৈ বেছি হ'ব যেন লাগিছে তাৰপৰা যদি ওপৰৰ পৰা যদি বান্ধি যাম কৰোঁ কি মজা লাগিব না এইবোৰ জেগা একদম আনএক্সপ্ল'ৰ্ড আছিল আগলৈকে এতিয়া মানুহ অহা যোৱা কৰিছে ফুল্লি নেচাৰেল পৰিৱেশ এইয়া ওপৰত কলগছ আৰু এইখন হ'ল আমাৰ বাহন যাক আমি লৈ আহিছোঁ এই দুৰ্গম পথেৰে How do you feel? It's awesome. এনেকুৱা এটা জাগা ভাল লাগে মানে ক্ৰাউড নাই প্লাছ একদম ক'ব গ'লে একদম আনএক্সপ্ল'ৰ্ড নিজৰ লাইফৰ চব টেনশ্যন পাহৰি যাবা জাষ্ট আহা থাকা চিল কৰা যি চা এনজয় ইয়'ৰ চেল্ফ মানালী চানালী চবৰে মনত থাকে যে মানালী যাম ক'ৰবাত যাম ফাৰ্ষ্ট ইয়ালৈ আহা
আমাৰ অসমৰে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ এনেকুৱা এটা জেগা যে আছে আমি আগে পিছে গমেই পোৱা নাছিলোঁ। ট্ৰাই কৰি চোৱা, নাইট কেম্পিং কৰা, টেণ্ট হাউচ আছে, ট্ৰী হাউচ আছে, সকলো ব্যৱস্থা আছে ইয়াতে। আমিও এটা টেণ্ট লৈ আহিম, কেম্পিং কৰিম ইয়াতে। চিয়'ৰ নেক্সট টাইম এতিয়া জেগাটো চাই যাওঁ। নেক্সট টাইম আপোনালোকক মই ইয়াতেই কৈছোঁ, নিজৰ টেণ্ট লৈ আহিম, গ্ৰুপত আহোঁ, আপোনালোকক কথা দিলে এনেকুৱা জেগাতে ক'ৰবাত থাকিম আমি। য়েছ। এতিয়া আমাৰ লগত আছে আমাৰ ফেলো ট্ৰেভেলাৰ। দাদা আপুনি ক'ৰ পৰা আহিছে? আমি জালুকবাৰী। জালুকবাৰী। এইখিনি আমাৰ ইণ্ডিয়াত পৰে নে ভূটানত পৰে? ভূটান। ভূটানত পৰে। আমি ভূটান তেতিয়া ইয়াৰ পৰা ক্ৰছ কৰিলোঁ। ওৱাকে টকে এলেকা ৰেঞ্জ আহেনে? আহিব ন? হেল্ল'। তাৰপিছত এটাকে প্ৰায় আমি 3টামানেই পালোঁ ৱাটাৰফল। আৰু এতিয়া যোনটো ডাঙৰ, সেই ডাঙৰটোলৈ গৈ আছোঁ আমি। বেছি দূৰ নাই বুলি কৈছে দাদাই, চাওঁ কিমান দূৰলৈ যাওঁ আৰু। চ' গাইজ ফাইনেলি উই হেভ ৰিচ। আহি গ'লোঁ আমাৰ মেইন ৱাটাৰফলটোলৈ। পানী নাই কিন্তু নাম ৱাটাৰফল হয়, কিন্তু পানী আছে একেবাৰে কম। খৰাঙৰ কাৰণে পানীটো কমিছে। আপুনি যদি বাৰিষা আহে তেতিয়াহ'লে ধুনীয়া পানী হ'ব ইয়াতে। বাৰিষা মানুহ আহিব নোৱাৰে কাৰণ এইটো ৰাস্তা নহয়, এইটো একচুৱেলি নদী হয়। দাদাই কৈছে ডিচেম্বৰলৈকে আহিব পাৰিব। এতিয়া আমাৰ এডভেঞ্চাৰ আৰম্ভ হৈ গ'ল। কাম অন ব্ৰ'। ডাঙৰ শিল আছে। গা ধুব কাৰণে গামোচা কৰিলোঁ নহয়। যদি গামোচা আনিলোঁ হয় তেতিয়া গা ধুব পাৰিলোঁ। এতিয়া গামোচা নাই লগত, গতিকে পানী নানামো আৰু ভিজি গ'লে দিগদাৰ হ'ব। এইটোৱে আছিল ৱাটাৰফল, যিটো আমি ইমান সময় ষ্ট্ৰাগল কৰি আহি আছোঁ। একেবাৰে কণীৰ নিচিনা সেই ইয়াত পিছল আছে, ইয়াতে লাহে লাহে যাব লাগিব। বিচাৰি ওলালে এইটো আমি যিহেতু ট্ৰী হাউচৰ পৰা আমি ইয়াত থাকিলোঁ, আহি পিনি এইটো আমি চালোঁ যে ইয়াত ইমান সুন্দৰ জেগা আছে। তাৰকাৰণে আমি যিটো আহোঁতে আমি কওঁ মানুহবিলাক যে এনেবিলাক এনেকুৱা ঠাই আছে বুলি, তাৰ কাৰণে মানুহবিলাক আমি আনো আৰু যিমানখিনি মানুহ আহিছে চবে ফিল কৰিছে যেনিবা ভাল। যোনবিলাক আহিব সিহঁতে অনুভৱ কৰিব, মই নিজৰ মনেদি ক'ব নোৱাৰোঁ। তাৰমানে এয়া দেখিবলৈ পাইছে আপোনালোকে হাতীৰ হেৰি, আপোনাক কিন্তু মল বুলি কয় আমাৰ শুদ্ধ ভাষাত ক'ব গ'লে। এইটো মানে কিবা হেৰি নেকি? এইটো কি বনাইছে? নীলপৱনে বৰ্তমান বাইক লৈ যাই আছে। মই আপোনালোকে এটা হেৰি দেখাই আছোঁ, ৰাইনো ইক' ৰিজৰ্ট। এইখনত বৰ্তমান আপোনালোকৰ কনষ্ট্ৰাকশ্যন চলি আছে, কটেজ টাইপ হ'ব এইবোৰ। আপোনালোকৰ এনেকৈ বনাই আছে, কমপ্লিট হোৱা নাই। বাই দ্য 1 year এইবোৰ কমপ্লিট হৈ যাব, কটেজত থাকিব পাব। रिजॉर्ट का ड्रीम कैसे शुरू हुआ आपका? सबसे पहले तो हम किसान होने के नाते हम तो ऑर्गेनिक खेती करते हैं, ऑर्गेनिक चाय उगाते हैं। उसी का साथ साथ जब हमारे फार्म में ऑर्गेनिक जो है हमारे पूरे नॉर्थ ईस्ट में ही नहीं, पूरी दुनिया में ही ऑर्गेनिक कॉन्सेप्ट चल रहा है। तो जब मैं ऑर्गेनिक फार्मिंग शुरू किया तो लोग ऑर्गेनिक सीखने के लिए आते थे यहाँ पर। सबसे पहले बाहर दुनिया के लोगों भी आते थे और भारत के कई स्टेट के लोग ऑर्गेनिक सीखने के लिए आते थे, अभी भी आते हैं कई वॉइस में। तो इन लोग को रखने का जो है, इन लोग को रखने का, खाना पीना देने का हमको काफ़ी मतलब प्रॉब्लम होता था। जो हमारे मम्मी जो है सभी लोग को खाना बनाना, ये करना। धीरे धीरे लोगों से सपोर्ट मिल रहा है हमको, मतलब लोग समाज के लिए काम कर रहे हैं। अभी देखता हूँ कैसे क्या बदल सकते हैं। अभी धीरे धीरे काम कर रहे हैं, समय लगेगा इसको भी। तो कोई भी काम करने के थोड़ा समय की ज़रूरत होती है। हम भी सोच रहे हैं कि लोगों को, सोसाइटी को क्या दे सकता हूँ और डेवलपमेंट किया जा सकते हैं। पूरी प्रॉपर प्लानिंग के साथ में काम कर रहा हूँ।
मतलब लोगों को जितना मतलब सुविधा होना चाहिए वो नहीं दे पा रहा हूँ, फिर भी और भी कोशिश कर रहा हूँ, टाइम लेगा थोड़ा सा सर, एक कॉन्सेप्ट। थैंक यू। এতিয়া আমাৰ তাত আহি গ'ল ভাত অৰ্ডাৰ কৰিছোঁ। ভাত আছে, পাপৰ আছে, এখন চব্জি, দালি আৰু এইখন চব্জি। আশা কৰোঁ ভিডিঅ'টি আপোনাৰ ভাল লাগিল, আৰু ভাল লাগিলে কি কৰিব লাগে নিশ্চয় জানে। ধন্যবাদ।